ৰ'ব ভিডিঅ'টো স্কিপ নকৰিব। এটা ইনফৰ্মেটিভ ভিডিঅ' হয়। যদি আপোনালোকৰ অঞ্চলত ভূমিকম্প আহিছে তেতিয়া আপোনাৰ হাতত থকা যিটো স্মাৰ্টফোন হয় সেই স্মাৰ্টফোনটোৱে আপোনাক জনাই দিব যে আপোনালোকৰ অঞ্চলত ভূমিকম্প আহিছে, বা আপোনাৰ স্মাৰ্টফোনটোৱে আপোনাৰ মোবাইলত এটা এলাৰ্ম বাজি উঠিব। এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। এটা সৰু ছেটিংছ অন কৰি ল'ব লাগিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ ছেটিংছটো অন কৰিব। ছেটিংছ অন কৰাৰ পিছত স্ক্ৰল ডাউন কৰি তললৈকে আহিব। ইয়াতে আপুনি এটা অপশ্যন পাব যিটো আপোনাৰ ছেফটি এণ্ড ইমাৰ্জেঞ্চি বুলি অপশ্যন পাব। ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে ইয়াতে আপুনি কেইবাটাও অপশ্যন থাকিব। মই ইয়াতে দেখাই দিছোঁ। এই যিটো আপোনাৰ আৰ্থকুইক এলাৰ্ট, যিটো আপোনাৰ 5 নম্বৰত আছে আৰ্থকুইক এলাৰ্ট, এইটো অপশ্যন আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে ইয়াতে অপশ্যন আহিব আপোনাৰ আৰ্থকুইক এলাৰ্ট। ইয়াতে আপোনাৰ যিটো আৰ্থকুইক এলাৰ্ট হয় এইটো মোৰ যিহেতু অফ আছে, এইটো অলৰেডি অন কৰি দিব। অন কৰাৰ পিছতে ইয়াতে আপোনাৰ এটা ডেমো মই দেখাই দিছোঁ কেনেকৈ আপোনাৰ এলাৰ্ম বাজি উঠিব। CA ডেমো এই অপশ্যনটো পাব আপুনি। ইয়াতে আপুনি ক্লিক কৰিব। এই ধৰণে আপোনাৰ মোবাইলত যেতিয়া ভূমিকম্প আহিব তেতিয়া আপোনাৰ মোবাইলত এলাৰ্ম বাজি উঠিব। এই যিটো অপশ্যন আৰ্থকুইক এলাৰ্ট যিটো অপশ্যন, এইটো অন কৰি ৰাখিব লাগিব। আৰু ইয়াতে আপোনাৰ লাৰ্ণ আৰ্থকুইক ছেফটি টিপছ, ইয়াতে কিছুমান টিপছো আপুনি চাব পাৰে। ইয়াতে ক্লিক কৰি পেলাই ইয়াতে ক্লিক কৰি দিছোঁ। ইয়াতে ক্লিক কৰিলে আপোনাৰ কিছু ইনফৰমেশ্যন ইয়াতে আপুনি পাব, কেনেকৈ সতৰ্ক হৈ থাকিব। এই ভিডিঅ'বিলাকো আপুনি চাই ল'ব পাৰিব। এইটোৱে আছিলে ভিডিঅ' আজিলৈ। ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভাল পালে। যদি ভাল পালে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু লগতে মোৰ মনৰ কথা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। থেংক ইউ।